তো গাইস ইফালে চাওক সুইচ গেট আৰু ইফালে ইঞ্জামুলদা খেলি আছে এই চাওক মানে আজি ৰাতিপুৱাই আহিছো এতিয়া 4টা মান বাজিল মানে ইঞ্জামুলদা অসম অসম একদম পুৰা মজা লাগছে না পুৰা এনজয় কৰি আছো আৰু মাছ আছে থাকে তাতে বহুত ডাঙৰ ডাঙৰ মাছ বহুত এইফালে চাওক বহুত ডাঙৰ ডাঙৰ মাছ আছে আমি যাই আছো দেখাম আপোনালোকক তো আপোনালোকে ভিডিওটো চাই থাকক পুৰা মজা হ'ব আৰু যদি ভিডিওটো ভাল লাগে আমাৰ ফেসবুক পেজটো ফলো কৰি ভিডিওটো এটা শেয়াৰ কৰি আমাৰ লগত থাকিবা ভাল ভাল ভিডিওৰ কাৰণে তো গাইস চাওক ইয়াতে কেনেকে মাছ মাৰি আছে ইঞ্জামুলদা আছে লগত ইঞ্জামুলদা মাছ পাইছা নে নাই মাছ পোৱা নাই কিয় নদীত মাছ মাৰি আছে বোলে মাছ পোৱা নাই তো গাইস চাওক ইঞ্জামুলদা ভুটানত আহিছে আৰু ভুটানত এই মাছ মাৰি আছে আৰু এই চাওক মই নদীখন দেখাম নদী নহয় এটো মানে নালা হয় নালাখান দেখাম কি মাছ আছে ভাই এই চাওক এখন সুইচ গেট হয় আৰু ইয়াতে মাছ মাৰি আছে কি মাছ মই আপোনালোকক দেখাই আছো মাছ না হামুক আমুক নহয় মাছ এই মাছ এইটো কি মাছ ভাই এইটো নাজানো এইটো নাম কি কয় ব্ৰাদাৰ হা নাম নাই ইয়াৰ নাউন ঠাই কি নাম এইটো কি মাছ চাওক আমি ভুটান বৰ্ডাৰত আহিছো আৰু ইয়াতে মাছ মাৰি আছে আৰু কিমান মাছ পাইছে চাওক বহুত আহিছে এভেলদাৰ নাঙং ঠাই মাছ মারলাম তো ফাইনালি যে নাঙং ঠাই মাছ এই মাছের নাম হলো নাঙং ঠাই হ্যাঁ এই নাঙং ঠাই মাছ টেস্টি টেস্টি নদীর মাছ বহুত মানে টেস্টি কি মাছ দাদা দাদা এইফালে গক এইফালে কেমেৰাত কি নাঙং ঠাই ভুটানত আহি কেনেকুৱা লাগিছে অসম ফিলিংছ পানী চাওক না ইয়াতে অসম ফিলিংছ এতিয়া আমি যামগা মানে দৰ্শকক কি ক'ব দৰ্শকক মই এটা কথা কৈছো যে আপোনালোকে ভুটানত আহিব পাৰে ভুটান বা এৰিয়া যি এৰিয়া আছে আহিব পাৰে বন্ধু বান্ধৱ লৈ আহিব পাৰে আৰু হাতী চাতি চাইছে বাঘ ভালুক গন্ডাৰ এইবিলাক কি কৈ থাকে কি বাঘ ভালুক গন্ডাৰ ইয়াতে আছে খুৰা এইটো আমাৰ খুৰা হয় আৰু এইটো ব্ৰ সামনের পৰা নিচে এইটো ৰাওফে চাওক পুৰা খেলি আছে মানে পুৰা মজা লাগিছে বোলে ইঞ্জামুলদাৰ পুৰা মজা লাগি আছে ভুটানত আহি সেইকাৰণে নদীত পুৰা খেলি আছে মানে পুৰা দৌৰা-দৌৰি কৰি আছে পিয়ৰ একবাৰে না খাব পাৰে না এইবিলাক খাব নোৱাৰে লেতেৰা আছে খাব পাৰে ঝৰ্ণাৰ পানী বহুত নাজানো ঝৰ্ণাৰ পানী হয় ঝৰ্ণাৰ পানী কাট